তহঁত আহিলি ল তহঁতি খাই পাতচোন তহঁতি হেৰি ল'ৰাখিনি শাৰী পাতচোন আৰু ছোৱালীখিনি অলপ ওলাই দে অলপ সিফালে যা আৰু অলপ পাছলৈ যা বৰ্তা ক আপোনাৰ দোকানত কেপি আছে নি দিয়কচোন এটা নিদিব চালা কেপি খাব আহিছ আৰে গাঁৱৰ ছোৱালী বেলেগৰ লগত বিহু নাচি আছেগে তহঁতে কি দেখা নাই হে আমি কি ঢোল বজাব নাজানো আমি কি বিহু মাৰিব নাজানো আৰু তহঁতি শুন তহঁতি যদি এনেকৈ নাচ তাত গৈ কিন্তু একো নাপাবি গতিকে ঘৰত গৈ ভালদৰে প্ৰেক্টিচ কৰিবি বুজিলি নহয় হ'বনে বুজি পালি ঠিক আছে দে আমি এতিয়া যাওঁ ঠিক আছে যা ঐ দেখিলি নে আমি অকল চাইহে আছো একোডাল কৰিব পৰা নাই আৰে কেৱল চাই থকা নাই চালা মোৰ এই বুকুৰ জুইকুৱা দপ দপকৈ জ্বলি আছে চালা সিহঁতকো এদিন মই চাই ল'ম আমিওতো ঢোল বজাব পাৰো কি নোৱাৰো ঐ বিহুৱা এইফালে বিহুৱা বৰ বিহুৱা চালা তই যে আমাৰ গাঁৱৰ ছোৱালীবিলাক বিহু নচুৱাই আছ আমি কি ঢোল বজাব নাজানো নে বিহু নাচিব নাজানো নহয় দাদা কি চাই আছ চালা ইয়াৰ হাত ভৰি ভাঙ ছোৱালীবিলাক নি তই বিহু নচুৱাও আমি কি ঢোল বজাব নাজানো আমি কি বিহু ফোন
ফোনটো ৰিচিভ কৰিব নোৱাৰে বেলেগৰ লগত হ'লে কি চাবা মোক হ'লে পাত্তাই নিদিয়ে অভিদাটোলে বেয়াই লাগে পাই ঠিকেই কৈছ তই মানুহবোৰ যে ইমান বদমাছ চব হিংসা কৰিয়া সেইবোৰৰ কথা পাতি ভাঙি লাভ নাই বদমাছবোৰ সদায় বদমাছেই পাই ঐ তোলে অভিদা ফোন মাৰিছিলে নেকি নাই কৰা দেই মোলে কিন্তু ফোন মাৰিয়ে থাকে দেই বৰ এওঁলে ফোন হেল্ল' অভিদা ক'ত আছে আহিলি যা তহঁতি পাৰিলে অনুষ্ঠানটো ভাল কৰিবি আৰু যদি পাৰ মোৰ নামটো ৰাখিবলৈ চেষ্টা কৰিবি কি হ'ল অভিদা আপুনি কিয় দুখ কৰিছে নাই মই দুখ কৰা নাই তোমালোকে আজি মোৰ মান ইজ্জত ৰাখিছা আৰু তোমালোকক লৈ আজি মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ বাদ দিয়ক আহক আমাৰ লগত নাচিবা হওক শত্ৰুৰ বাধা সত্ত্বেও অৱশেষত অভিজিত আৰু তেওঁৰ দলৰ জয় হ'ল আৰু তেওঁলোকে প্ৰমাণ কৰি দেখুৱাই দিলে বিহু বা আন কোনো সংস্কৃতিৰ বাবে কেৱল যে নিজৰ গাঁৱৰ বা স্থানীয় ব্যক্তিৰহে প্ৰয়োজন তেনে নহয় লাগে কেৱল প্ৰতিভা আৰু বিহু হৈছে অসমীয়াৰ স্বাভিমান আৰু গৌৰৱ